हेलो बंधु बान्धवीসকল মোৰ চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি মই আমাৰ পাকঘৰৰ পৰা মোৰ ভিডিওটো আৰম্ভ কৰিছো। বলক। আৰু এইয়া হৈছে আমাৰ পাকঘৰটো, সৰু সুৰা পাকঘৰ। ইয়া চাওক একদম সিম্পল আছে। দেহাটো শুই আছে নজান। চিপচিপিয়া বৰষুণৰ মাজতে আমাৰ বাৰীতনো কি কি আছে সেইখিনি অলপমান আপোনালোকক দেখুৱাম। লগতে সবজি চিঙি আনিম। সো এইখিনিকো অলপমান দেখুৱাম। বলক তেন্তে এতিয়া মই আপোনালোকক আমাৰ বাৰীখন দেখুৱাওঁ। বলক। বৰষুণ দি আছে টপ টপকে বৰষুণ দি আছে। আৰু এতিয়া মই কেৰাহীটো লৈ গৈছোঁ। লগতে কি কি সবজি আছে চাই লওঁ। সবজিখিনি যিমান পাওঁ সেইখিনিকে বনাব লাগিব। আৰু এতিয়া খেতিৰ সিজন হয় যিহেতু বনাই মেলি থৈ দিবই লাগিব, নহ'লে এইফালে আমাৰ লাউ আৰু কোমোৰা হয়। এতিয়ালৈকে গুটি লগা নাই। গোটেইখিনি এনেদৰে লগাই থৈছোঁ। এইফালে লাউ ওলাইছে আৰু ডাঙৰ হোৱা নাই, অকমান লাগিছে। আৰু জাতিলাও আৰু গোটেইখিনি এইফালে ৰাউণ্ডটো দেখিছে। এইখিনি গোটেইখিনি জাতিলাও তৰৈ সব লগাই দিয়া দেখিছে। এয়া হৈছে তিয়ঁহ। সেইটো নিচিঙো, চাই লওঁ য'ত বেছি আছে তাৰ পৰা ছিঙিব লাগিব। কাৰণ তো এতিয়া মই তিয়ঁহ ছিঙি লওঁ। সবজি নাই বিশেষকৈ, বেছি নিচিঙো, জাষ্ট 3টামান ছিঙিম, হৈ যাব। আৰু বাকীখিনি আকৌ বেলেগ সবজিও ছিঙিম। কি কি আছে সেইখিনিকে দেখুৱাম। বলক। তো এইফালে আছে আমাৰ দাংগুটি মানে তথাপিও কেইটামান বিচাৰি পেলাই আহিছোঁ। ওলাই বা সৰু জলকীয়া। আৰু এইফালে হৈছে আমাৰ ভাত কেৰেলা। তো এইফালে হৈছে আমাৰ দাংগুটি। এয়া চাওক একদম ফ্ৰেছ সবজি আমাৰ নিজৰ বাৰীতে আছে। এইফালে জানটো বল খেলি আছে, হয় নাই? এয়া হৈছে আমাৰ বাৰীত থকা পাচলিখিনি। সো এতিয়া মই এইখিনি কাটি লওঁ। আৰু এইফালে লৈছোঁ মই চিকেন, ধুনীয়াকৈ গৰম পানী দি ধুই লৈছোঁ। আৰু এইফালে টেঙা, আৰু এইফালে হৈছে ঢেকীয়া শাক। মাংসখিনি মই ফাৰ্ষ্টত ভাজি লৈছোঁ। সবজিখিনি এতিয়া দিয়া হৈ গ'ল। আৰু দিয়াৰ লগতে অকণমান এনেদৰে ভাজি লওঁ মাংসখিনিৰ লগতে। আৰু ভাজি লোৱাৰ পাছতে ঢেকীয়া শাকখিনি দিম। এতিয়া মই ঢেকীয়া শাকখিনি দিম। মই এনেদৰে ভাজি লোৱাৰ পাছতে ঢেকীয়াখিনি বৰ্তমান সিজিছে। আৰু এতিয়া মই এই টেঙাখিনি দিম। ভাজি মেলি হৈ গ'ল, কিন্তু পানী অকণমান টেপটেপিয়াকৈ দি দিব লাগিব। আৰু এই আমাৰ আঞ্জা ৰেডি হৈ গ'ল। চাওক এয়া মই এতিয়া ভাতখিনি বাঢ়ি লওঁ। যদি আপোনালোকে মোৰ ভিডিওটো চাই ভাল লাগে তেতিয়াহ'লে প্লিজ লাইক কৰিব, শ্বেয়াৰ কৰিব। আৰু মোৰ চেনেলটো যদি আপোনালোকে নতুন হয় তেতিয়াহ'লে প্লিজ ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। আৰু লগত থকা বেল আইকনটো প্ৰেছ কৰি দিব। এয়া চাওক মোৰ আঞ্জা একদম ৰেডি হৈ গ'ল। একদম গাঁৱলীয়া ষ্টাইলত বনাইছোঁ, চিম্পলকৈ। সো আকৌ লগ পাম নেক্সট এটা ভিডিঅ'ত। বাই বাই।